Neha shouted NP and welcome to Neha's one another vlog. এতিয়া পজিছে ৰাতিপুৱাৰ 11:30 মোৰ ৰাতিপুৱা অথনিয়ে হ'ল মানে কি ৰাতি হোৱাই নহ'ল তো দ্যাটছ ৱাই দুদিন ধৰি তো সেইটো কাৰণে ৰাতিপুৱা উঠিব লগা নহয় আৰু এনেই হাৰ পাই যাওঁ মই মানে বিছনাত থাকে মোৰ ৰাতিপুৱা হৈ যায়গৈ ধুনীয়াকৈ তাৰপিছত উঠি মেলি মই চাহ বনাওঁ ঘৰটোৰ চাফা কৰি লওঁ তো এই দুদিন এনেকুৱাই হৈছে তো অথনিয়ে মই হাৰ পোৱা মানে কি বিছনাত শুই মই দেখিলোঁ যে 6:30 হৈ গ'ল তাৰপিছত মই ভাবিছোঁ মইচোন শুব পাহৰি থাকিলোঁ তাৰপিছত আকৌ ভাবিছোঁ যে এতিয়া যদি শুই যাওঁ ৰাতিপুৱা উঠাটো মোৰ কাৰণে একদমেই পচিবল নহ'ব তাৰপিছত সেইবোৰ ভাবোঁতে মোৰ মানে 7টা বাজি গ'ল তাৰপিছত পাপাও উঠি গ'ল তাৰপিছত হ'লেও পাপাই এতিয়া পূজা চূজা দিব মই উঠোঁ আৰু উঠি কামকেইটা কৰি লওঁ লাগিলে দুপৰীয়া শুই যাম সেইটো ভাবোঁ কিন্তু দুপৰীয়াও মোৰ টোপনি নাহে কথাটো সেইটো চকু দেখিলে বুজি পাইছে চাগে দুয়োটা চকু একেই হৈ আছে মোৰ সৰু হৈ গ'ল যি কি নহওক উঠি মেলি মই ঘৰৰ কামবোৰ কৰি মেলি মই চাহ আৰু কি খাইছিলোঁ বন খাইছিলোঁ চাগে তো ভোক বহুত বেছি লাগিছে গাটো ভাল কৰিবৰ কাৰণে এটলিষ্ট কিবা খাব লাগিব মই তো ভোক বহুত বেছি লাগিছে মোৰ তো মই ভাত বনাই থৈছিলোঁ কিটচেনত মই মানে ৰাতিপুৱাই সোমোৱা এতিয়ালৈকে মই সোমোৱা নাই মই ভাবিছোঁ এতিয়া সোমাই চাই লওঁ ভাইটি উঠি কিনে ভাত খালে চাগে গোটেইখিনি খাই থৈ গ'লে তো মই কিবা বেলেগ এটা বনাব লাগিব পাপাৰ কাৰণে ভাইটিয়ে খানা লৈ গ'ল এতিয়ালৈকে অহা নাই ঘৰৰ বজাৰো অনা নাই তো এতিয়ালৈকে মই দুপৰীয়াৰ খানা বনোৱা টাইম হোৱা নাই যিহেতু আৰু ইমান বেছি বৰষুণ দি আছে মানে কি ক'ম ঘৰৰ ভিতৰত মই সেইকাৰণে ভিডিঅ' নকৰিলোঁ যে ঘৰৰ ভিতৰত আন্ধাৰ হৈ আছে আৰু লাইটৰ পোহৰত ইমান এটা ধুনীয়া ক্লিয়াৰিটি নাহে ভিডিঅ'টো তো সেইটো কাৰণে মই বাহিৰত ওলাই আহিলোঁ অলপ পোহৰ হৈ আছে আপোনালোকে বুজিছে চাগে ৰ'দ পৰিলে যিটো মানে ছানলাইট আহে সেইটো এতিয়া ছানলাইট নাই আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস তো সেইটো কাৰণে যে বৰষুণ দিছে মনটোও ভাল লাগিছে কিন্তু এটা ক্ষেত্ৰত বেয়া লাগিছে যে গছপুলি আজি ৰুব নোৱাৰিলোঁ যি কি নহওক মই কালি ৰুই দিম গছপুলি এটা বাৰু অকল যে বিশ্ব পৰিৱেশৰ দিনাখনে যে আপোনালোকে গছপুলি ৰুব তেনেকুৱা হ'ব নালাগে একচুৱেলি আপোনালোকে যেতিয়াই সময় পায় গছপুলি ৰুৱক সৰু হওক ডাঙৰ হওক ফুলৰ গছ হওক ৰুৱক ভাল তো মইতো ৰুৱে থাকোঁ ফুলৰ গছ বাৰু মোৰ আছে ঘৰত সেই গোলাপ ফুল জবা ফুল তাৰপিছত গেন্দা ফুল আৰু পিটনীয়া ফুল এনেকুৱা সেই গছ মই ৰুই থৈছোঁ বাৰু মই ৰুই থাকোঁ যেতিয়া মোৰ সময় পাওঁ ৰুই থাকোঁ তো আজি বৰষুণ যিহেতু আৰু মই যিহেতু শুৱা নাই আৰু মোৰ মাথা ইমান বেছি বিষ হৈ আছে তো সেইটো কাৰণে এইটো বৰষুণত তিতিলে মোৰ গা বেয়া হৈ যাব সেইটো কাৰণে মই তিতা নাই গৈ বৰষুণৰ বাবে মই গছপুলি ৰুব পৰা নাই একো নাই মই কালি যদি বৰষুণ কমে মই কালি ৰুই ল'ম পৰিৱেশটো চাওক আপোনালোকে কিমান শীতল এটা পৰিৱেশ ঠাণ্ডা লাগিছে মই ইয়াত বহি আছোঁ মই হাফ পেণ্ট পিন্ধি মোৰ বহুত বেছি ঠাণ্ডা লাগিছে বৰষুণ যেনেকুৱা পৰিছে নহয় মোৰ কিমান ফুল উঠিছে এই গোলাপ ফুল গছজোপা আপোনালোকে দেখিছে যে বহু মানে 4-5 বছৰ আগৰ নেকি গোলাপ ফুল গছজোপা মাজে কাটি দিয়া হয় ওপৰ ডালটো কাৰণ ডাঙৰ হৈ যায় বহুত ফুল ফুটে সেই জবা ফুলটো একেই আমি যেতিয়া নতুন ঘৰত সোমাইছিলোঁ তেতিয়া সেই গছজোপা লগোৱা ভাত আৰু দাইল আৰু এই এণ্ড টাইমত কি হ'ল গেছটো শেষ হৈ থাকিলে মানে চিলিণ্ডাৰ শেষ হৈ থাকিলে যিটো মই এতিয়া ভাইটি যিহেতু এতিয়া নাই ঘৰত তো মই এতিয়া সেইটো এক্সট্ৰা চিলিণ্ডাৰ এটা আছে সেইফালে তো সেইটো মই টানি আনি ইয়াত লগাব লাগিব ইমান বিগ এটা চেলেঞ্জ মোৰ কাৰণে আজি মাছ কি মাছ মই চিনি নাপাওঁ কাৰণ মাছ দেখিলে মই চিনি নাপাওঁ অকল খাব জানো বনাব জানো আৰু আছে ইয়াত মাছৰ কণীটো চাগে মই ভুজি বনাম কণী ভুজি ভাল লাগে মোৰ খাই আৰু মাছটো আৰু ইয়াত বাচন পৰি আছে ধেৰ এইবোৰ ধুব লাগিব নেদেখাওঁ ঠিক আছে চাই থাকক আপোনালোকে দেই আজি দুপৰীয়াৰ সাজত আছে আম দিয়া দাইল আৰু মাছৰ কণী যিটো আছিলে সেইটো মই ঢেকীয়া শাকৰ সৈতে বনাইছোঁ আৰু মাছ বনাইছোঁ টমাটো আৰু পিঁয়াজৰ সৈতে শুকানকৈ এতিয়া বাজিছে গধূলিৰ 5টা আৰু মই লৈ আহিছোঁ আম আজি আমি চবে গধূলি আম খাম
আম মোৰ বহুত ভাল লাগে। মোৰ চকু কি অৱস্থা ফুলি, নাজানো কিয় ফুলি গ'ল পুৰা চকু। সেয়া মই আম কাটি লৈছোঁ, আম আছে, কঁঠাল আছে। ককাৰ কাৰণে টিফিনত মই ৰেডি কৰিছোঁ, ভাইটিৰ কাৰণেও ৰেডি কৰিছোঁ, পাপাৰ কাৰণেও ৰেডি কৰিছোঁ, নিজৰ কাৰণেও কৰিছোঁ। মই এতিয়া খালোঁ চকলেট কাপ কেক। পেকেটটো যেতিয়ালৈকে চেলেকি নিদিওঁ ভাল নালাগে খাবলৈ। আজি বহুত খোৱা হ'ল, আপোনালোকে দেখিলে। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।